শুভাকাংক্ষী ৰাইজসকল সকলোকে প্ৰিয়ংকা কোঁৱৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠিয়ে এয়া দেখিছেনে কোনে পাকঘৰলৈকে আহিছোঁ আৰু মানে যিহেতু চাহ খাব লাগিব আৰু এওঁ মানে কি হ'ল স্কুললৈ দেৰি হৈ গ'ল যে সেইটো কাৰণে এওঁ গুচিয়ে গ'লগৈ। মই আকৌ এতিয়া আহিছোঁহে বোলো চাহটো বনাই লওঁ। মানে এওঁ ক'লে মানে থৈ আহিমগৈ বোলে তুমি চাহটো বনোৱা মই আহি খাম। তাকে এতিয়া চাহ বনাবলৈ বুলি আহিছোঁ পাকঘৰলৈ। আৰু আমাৰ গেছটো যিহেতু তলতে থাকে বাৰু ওপৰত নুতুলোৱে আৰু মই যিহেতু ৰন্ধা বঢ়াখিনি কৰি থাকোঁ সেইটো কাৰণে মানে কি হয় তলতে থৈয়ে দিওঁ আৰু সকলোখিনি মানে নিজে পোৱাতে থৈ দিওঁ আৰু বস্তুবিলাক সেইটো কাৰণে ভাল হয় আৰু পানী ইয়াতে থৈ দিছোঁ এনেকৈ পানী লৈ আৰু চচত দিম আৰু ভাতকেইটা উলিয়াই লওঁ। এনেকৈ চাহকণ বনাম ভাবিছোঁ। তাকে সময়টো অকণমান থাকিলে মানে কিবা এটা বনাবলৈ মন যায়। তাকে ভাবিছোঁ পাপৰ কেইটামানকে বোলো ফ্ৰাই কৰোঁ নেকি, ৰিং পাপৰ। নহ'লে মানে কি হয় বিস্কুটবিলাক খাই থাকিবলৈ মন নোযোৱা হৈছে ৰাতিপুৱা। কিমাননো খাম আৰু সময়টো নিমিলে যে কিবা এটা বনাই খাবলৈও বস্তু থাকিলেও মানে সময়টো নিমিলে ৰাতিপুৱা সময়কণ। এতিয়া এওঁ ইয়াত থৈ আহিমগৈ বুলি কোৱাৰ কাৰণে বাৰু মই বোলো চাহকণ বোলো পাপৰ কেইটামান ফ্ৰাই কৰি ল'ম। তাকে আৰু এয়া পাকঘৰলৈ আহিছোঁ আৰু পিচি আমাৰ পিচিও উঠিলে, তাই ৰুমত খেলি আছেগৈ। লগাই লৈছোঁ ইফালে দুটা পাতি দিছোঁ, এফালে চাহ পাতি দিছোঁ, পানী গৰম হ'বলৈ দিছোঁ, আনফালে এয়া কেৰাহীখন গৰম হৈছে তাতে ফ্ৰাই দিবলৈ লৈছোঁ আৰু পাপৰ কেইটামান ফ্ৰাই কৰি লওঁ। চাহ বনাই হৈ গ'ল আমাৰ এওঁ এই আহিলে আৰু মানে মই কিবা এটা বনাবলৈ শান্তি নাই। এতিয়া মই পাপৰকেইটা ফ্ৰাই কৰি থাকোঁতে আকৌ দৰজা খুলিলে দৌৰিবলগীয়া হৈছে। আহিলে মানে পালেহি আৰু এতিয়া এয়া চাহ তাকে বাকিছোঁ হ'লেই আৰু ৰ'বা এয়া চাহ অকণমান উতল ল'ব লাগিব, ঠাণ্ডা হৈ গৈছে। পাপৰ এয়া বনাই হৈ গ'ল, এয়া পাপৰ এতিয়া এয়া বাকী হৈ গ'ল। এতিয়া এওঁ নিয়া পাল লৈ যোৱা ব'লা ভিতৰলৈ যাওঁ। মানে ইয়াত নাখাওঁ কেলৈ আকৌ পিচিও আছে, ভাতটো ইয়াতে খাওঁ বাৰু। ৰুমত খালেহে মানে চাহটো ভাল লাগে সদায় ৰাতিপুৱা সময়ত। চাহটো খাই মেলি লওঁগৈ আৰু দিয়া। আমাৰ পিচি মানুহজনী মোৰ কোচত উঠিলেহি আহি ন দেহাটো। পাপাটো যাব ওলাইছে, বাই বাই তেতিয়া বাই 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 বাই। পাপা গ'লগৈ হয় নাই দেহা, গ'লগৈ নি? অঁ গ'লগৈ নি পাপাটো? অঁ তুমি যাব নালাগে 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 যাব নালাগে, আহিব নহয় আকৌ আহিব নহয় নাই, আকৌ আহিব নহয় আমাৰ দেহা মানুহজনী ইজনী ছোৱালীজনী আমাৰ ইজনী। আমি এতিয়া কাম কৰিম দেই দুজনী, আমি এতিয়া কাম কৰিম দেই, তোমাক মই চফা কৰি দিবলৈ আছে নহয়। ৰাতিপুৱা আমাৰ ছোৱালীজনী চুককেইটা চফা কৰি দিয়া নাই অ', মই সময় পোৱা নাই অ', আমি চাহ তাহ খাই উঠিছোঁ হয় নাই, আমি কৰি দিম ন। এতিয়া আমাৰ ছোৱালীজনী চফা কৰি দিম ধুনুকৈ হয় নাই, হয় নাই। তাই সদায় মানে আমাৰ এওঁ যোৱাৰ পাছত মানে বহুত দেৰি সময় এনেকৈ ৰৈ থাকে দৰ্জাখনৰ ওচৰলৈ গৈ তাই এইফালে আমাৰ এওঁক দেখিছে নাই খিৰিকীফালে যোৱা, এই মানে পানীৰ চুইচটো মানে বন্ধ কৰিবলৈ গৈছে যে এওঁ, তাই সেইফালৰ পৰা গৈ চাবলৈ গৈছে সেইটো কাৰণে মানে। এতিয়া অকণমান সময় তাই আৰু হেৰি কৰি থাকিব আৰু গ'লগৈ বুলি। এতিয়া মোৰ কাম আৰম্ভ হৈ যাব আৰু এতিয়া পাকঘৰলৈ যাওঁ। কালি বাৰু পাচলিখিনি অলপ কাটি থৈ দিছোঁ দেই, ৰাতি মানে সময় আছিলে যে, যিহেতু মানে কি পাচলিখিনি কাটোতে বহুত সময় লাগি যায় নাই, সেইটো কাৰণে মানে কালি কাটি মেলি থ'লোঁ। এতিয়া অকল মানে ৰান্ধি গ'লেই হ'ব আৰু এতিয়া আৰু এফালৰ পৰা গৈ আৰু বাচন কেইটামান আছে ধুই ল'ম আৰু তাৰপিছতে আৰু লাগি যাম আৰু কামত। এয়া মই পাকঘৰলৈ বুলি আহিছোঁ, কিন্তু কি হ'ব মোৰ লগে লগে আকৌ আমাৰ পিচি মানুহজনীও আহিছে। মই আকৌ দেখাই নাছিলোঁ দেই, ভিডিঅ'টোহে দেখিছোঁ। তাৰপিছত মই এনেকৈ ওপৰলৈ উঠি লৈছোঁ বোলো বাচন কেইটামান আছে ধুই লওঁ আৰু এয়া ধুবলৈ বুলি লৈছোঁ আৰু এয়া দেখিছানে মই এয়া কচু জ্বলা বনাই আছোঁ। বৰ ভাল পাওঁ এই কচু বিলাহী আৰু পূৰা জলকীয়া মানে অকণ সৰহকৈ দি দিছোঁ আৰু বিলাহীটো দিছোঁ মানে কেলৈ যাতে কচুটো আৰু নখজুৱাই মানে এয়া বনাই আছোঁ। এফালৰ পৰা মানে বনাই গৈছোঁ আৰু পকৰি বনাবৰ কাৰণে হেৰি কৰি আছোঁ। এওঁ পালেহি আহি ভাজি বনাই আছোঁ ইফালে, এইখিনি বোলো মিক্সাৰত দিছিলে বেছি মিহি হৈ যায় কাৰণে বোলো পটাখনতে অকণমান হেৰি কৰি পকৰি বনাবৰ কাৰণে কৰি আছোঁ। খাবলৈ ভাল লাগে, কষ্ট হয় আৰু বেছিয়ে চিঞৰি আছে ইফালে।
সদায় ভাবোঁ দেই সোনকালে মানে ৰন্ধা বঢ়াখিনি কৰি শেষ হ'ম আজৰি হ'ম আৰু বুলি নাই মানে এওঁ আহি পায়েই যায়হি আৰু একদম মানে নোপোৱাৰ আগতে মানে কৰিম বুলি ভাবিলেও মানে নহয় আৰু এতিয়া দেখিছে নাই এয়া বনাই আছোঁ পকৰি ভাত পাতিবলৈ আছে আৰু তাকে খাবলৈ আকৌ মনো যায় ন আকৌ এখন এখন আইটেম খাবলৈও মন নাযায় সেইটো কাৰণে আচলতে আইটেমবোৰ মানে বেছি হ'লে মানে সময়টো বেছি লাগে আৰু সেইটোৱে কথা আচলতে এতিয়া মই দালি বনালোঁ তাৰপাছতে বেঙেনা ভাজি বনাইছোঁ আকৌ দেখিছেনে কচু জ্বলা বনালোঁ আকৌ পকৰি বনাইছোঁ তেনেকৈ হ'লে মানে অকণমান দেৰি লাগে বাৰু কিন্তু খাবলৈ ভাল লাগে আৰু নিৰামিষ ভাত সাজ যদি অকণমান বেছি আইটেম থাকে তেতিয়া খাই ভাল লাগে আৰু কণী আছে কিন্তু খাবলৈ মন নোযোৱাৰ কাৰণে বোলো নাই নবনাওঁ আৰু আজি এনেকৈ খাম আৰু বোলো এয়া লাগি আছোঁ আৰু যোৱা বতৰটো অথনি মানে একদম পুৰা ডাৱৰীয়া মানে বৰষুণ দি আছিলে না সেইটো কাৰণে মানে কাপোৰখিনি মেলা নহ'লে আৰু ৰাতি ধুই থোৱা আছিলে কাপোৰখিনি সেইটো কাৰণে এতিয়া আকৌ এওঁ মেলিবলৈ গৈছে হেৰি হৈ গ'ল আৰু এতিয়া আকৌ ভাতকেইটা পাতিবলৈ আছে এওঁ কৈছোঁ তুমি পাতি দিবা আৰু এওঁ সেইকাৰণে এয়া দেখিছেনে পানী ভৰাই আছে ফিল্টাৰটোত পানীখিনি তেওঁ ভৰাই লওঁ বুলি ক'লে কাৰণে মই অকণমান ৰৈ দিছোঁ আকৌ সেই বাচন কেইটামান ধুবলৈও আছে বোলো কিবা চাউল তাউল ধুই আৰু কুকাৰত ভৰাই থৈ যাম আমাৰ দেখিছে নাই বেছি মানে বাপেকক আমনি কৰি আছে কেনেকৈ আহা আমাৰ দন্দুৰী ছোৱালী দন্দুৰীজনী আমাৰ এজনী দন্দুৰী ছোৱালী হয় নাই বাচন এইকেইটা আছে বেছি নাই এইকেইটা বোলো ধুই থৈ যাওঁ আৰু ধুই কিনি পটাপট বোলো ছোৱালীকেইটা ধুই আৰু দিব ভাতটো তাৰপৰা ভাত হৈ যাব আৰু তাকে আৰু আমাৰ অন্ত নাই আৰু সুধিব লাগিব ষ্টাৰ্ট কৰিবলৈ নালাগে নেকি টাইম চোৱা আকৌ 2টা বাজিব হ'ল ভোকো লাগিছে তেওঁ কৈছোঁ মানে ষ্টাইলটো কৰিব নালাগে পিছতকৈ কৰিবা বুলি আমাৰ এখেতো চব সি আজি তেওঁ ভোক লাগিছে অঁ যোৱা যোৱা পাতি লোৱা এয়া লাষ্টত গৈ একেবাৰে ঘৰ খেদাইকে ভালকৈ মূৰটো ফটাবলৈ নাপালোঁ ভাতকেইটা মানে দেৰি হৈছে যে নহ'লে সেইকাৰণে ভালৰ পৰা চব গোটাই লৈছোঁ আৰু বাকী যাম আৰু এতিয়া আজি দুপৰীয়া সাজৰ থালিখন আমাৰ দেখিছেনে পকৰি কচু জ্বলা বেঙেনা ভাজি আৰু ইয়াত বিজলকীয়া আচাৰ আছে তাৰপৰা এয়া দালি অমিতা দিয়া আৰু নেমু এনেকৈ আৰু এয়া দুজনলৈ এনেকৈ বাঢ়ি লৈছোঁ আমাৰ এয়া ৰৈ আছে এৰা খাবাহি আহা বহাহি ভাত পানীকেইটা খাই মেলি লওঁ তাৰপিছতে আৰু যাবলৈ হ'বই নহয় এতিয়া নহ'লে খাই লওঁ খাই বৈ উঠিলোঁ আমাৰ এওঁ যাবলৈ ওলাইছে যাবলৈ ওলাইছে গ'লগৈ নি আমি খালোঁ আজৰি হ'লোঁ এতিয়া আকৌ পাৰকেইটা আছে নহয় তেওঁ দিব লাগে ৰাতিপুৱা দুপৰীয়া মানে মই দিওঁৱেই সদায় এতিয়া দেহা অকণমান আমনি নকৰোঁ আমাৰ এজনী অলপ দিবলৈ লৈছোঁ যে এতিয়া তাইহে মানে আগভাগ ল'ব বাদে দেখা মই দি লওঁ দেই ৰাতিপুৱাৰ পৰা এই ভাতকেইটা খোৱালৈকে মানুহৰ আৰু টেনশ্যন নহয়নে বাৰু ভাতকেইটা খাই উঠাৰ পাছত আৰু ইমান টেনশ্যন নাথাকে আৰু ভাতকেইটা খোৱালৈকে আৰু বনোৱা সিজোৱা সেইবোৰ কৰি থাকোঁতে যায় ভালকৈ মূৰটো ফনিয়াবলৈকে নাপালোঁ মানে এওঁ মানে দেৰি হৈ গৈছেগৈ নাই আৰু মানে কি হ'ল দেৰি আজি ৰাতিপুৱা সময়ত উঠাও দেৰি হৈ গ'ল দেৰি হোৱাৰ লগে লগে মানে চবফালে দেৰি হৈ যায় আৰু এতিয়া এয়া খাই বৈ তেওঁক পঠিয়াই মেলি ললতহে আৰু আজৰি তাকো বাচনকেইটা ধুবলৈ আছেই ধুমগৈ আৰু এতিয়া এই অকণমান শুব নহয় মোৰ অকণমান এয়া অকণমান জিৰণি লাগে নহয় কিমানো ৰাতিপুৱাৰ পৰা কৰি থাকিম ৰাতিপুৱাৰ পৰা কৰি অকণমান এইকণ সময় আৰু পাওঁ অকণমান জিৰাই মেলি লওঁ তাৰপিছতে বাচনখিনি ধুম আৰু দেই একেবাৰে বোলো লাষ্টত এতিয়াতো আৰু কোনো নাইও কওঁতাও নাই কোনো নিজৰ মতে কৰি থাকোঁ সেইকাৰণে নিজৰ মতে কৰি থাকিম আৰু এওঁ যোৱাৰ পাছত জিৰাই মেলি ল'লোঁ অকণমান শুলোঁ তাৰপিছতে আকৌ এয়া সন্ধিয়া সময়ত আকৌ পাকঘৰলৈ আহিছোঁ পাকঘৰৰ কামকেইটা যিহেতু বাচনকেইটা ধুবলৈ আছিলে মোৰ সেইকাৰণে আহিয়ে প্ৰথমতে এয়া পানীখিনি ভৰাই লৈছোঁ বটলত তাৰপাছতে আৰু কৰি থাকিম ৰাতি সাঁজৰ যোগাৰো কৰিব লাগিব এয়া আৰু বটলত পানীখিনি প্ৰথমতে ভৰাই লৈছোঁ এয়া মাছ মানে আনিলে মানে পাপা আহিছিলে দেই পাপাই মানে মাছ দি থৈ গ'ল অকণমান পাপা পটাপট আহিলে আৰু গ'ল মানে মাছ অকণমান দি থৈ গ'ল তাকে এতিয়া মোৰ আকৌ এটা প্ৰব্লেম কি হয় মানে হালধি নিমখটো আজিলৈকে জোখমতে দিব নাজানে তাকে এওঁ মাতিছোঁ এওঁ আহি পাইছে গা পা ধুই উঠিছে মই বোলো আহাচোন চাই দিবা বোলো কিমান দিব লাগিব কেনেকৈ দিব লাগিব সদায় জোখটো হ'ব মানে এইটোৱে নাজানিলোগে আজিলৈকে আৰু
হাতে সানি দিব লাগিব হয় হৈ গ'ল এতিয়া ধুনীয়াকৈ হাতেৰে মিহলি কৰি আৰু পিছত থৈ দিব লাগিব সেইটোৱে নাজানো আৰু শিকি আছোঁ আৰু নতুন যিহেতু আগতে এইবোৰ কৰি পোৱা নাই যে সেইটো কাৰণে এতিয়া আৰু এয়া এওঁৰ পৰা লাহে লাহে শিকি আছোঁ এওঁ ৰন্ধা বঢ়াখিনি আগতে কৰিছিলে যে এতিয়া মই বেছিদিন হোৱা নাইতো মাৰ্চ মানৰ পৰাহে কৰিবলৈ লৈছোঁ ৰন্ধা বঢ়া এয়া এতিয়া দুইজনে বহি টিভি চাই আছোঁ গৰমটো বেছি হৈছে ভাবিছোঁ অকণমান গা চা ধুই আহোঁগৈ গা পা ধুই আৰু ৰাতি কি খাম আমি ৰাতিটো এনেও ভাত খোৱা নহয় বাৰু কিবা এটা খাই আৰু দুইজনে আৰু শুই থাকিম আৰু ভাবিছোঁ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ হেৰা বাই বাই কৰিবা দেই বাই বাই তেন্তে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই